হাই গাইজ, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে। আজিৰ পৰা ৰাসৰ ৰিহাৰ্চেল আৰম্ভ হৈছে। বহুত দেৰিয়ে হ'ল আৰু বেছি দিন নাই ৰাসলৈ। এতিয়া যাওঁ ৰাসৰ ৰিহাৰ্চেললৈ। বলক আপোনালোককো দেখাম। ভিডিঅ'টো চাই থাকিব শেষলৈকে। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে আমাৰ ৰাসৰ আখৰাৰ কাৰণে বাইন আহি পাইছেহি। ধেমাজি মৈদুলৰ হয়। আমাৰ ঘৰতে কাপোৰ চাপোৰ চেঞ্জ কৰি লৈছে, তাৰপিছতে যাব আৰু তাৰপিছতে ময়ো যাম নামঘৰলৈ গৈ লওঁ এতিয়া। এইফালে আহি আছোঁ নামঘৰলৈ প্ৰসাদ নিবৰ কাৰণে। এইফালে ইয়াত তিয়াই থৈছোঁ এইখিনি প্ৰসাদ, এইফালে কলপাত, এইখিনি লৈ যাওঁ বলক। ভিডিঅ' হৈ আছে। ভিডিঅ'টো কালি শেষ কৰা নহ'লে, কাৰণ কেলৈ বহুত ৰাতি হৈ গ'ল সেইকাৰণে। আৰু ভিডিঅ'টো মই শ্বৰ্ট ভিডিঅ' বনাইছিলোঁ, কিন্তু ভিডিঅ'টো দেখিছোঁ এতিয়া বহুত লং হৈ গ'ল, লং হৈ যাব। সেইকাৰণে লং ভিডিঅ'তে আপলোড কৰিব লাগিব। আৰু ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব ৰেগুলাৰ। আৰু যিসকলে মোৰ চেনেলত আজি প্ৰথমবাৰৰ বাবে আহিছে, তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিব একেবাৰে নাপাহৰিব। তেতিয়া নতুন নতুন ভিডিঅ'বোৰ চাই থাকিব পাব। মই ৰাসৰ ভিডিঅ' দি থাকিম, কেনেকৈ ৰাস পাতিছোঁ, আমি কেনেকৈ কি কৰিছোঁ, আপোনালোকক সকলোবোৰ দেখাই যাম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ এটা লাইক আৰু এটা কমেণ্টে মনত বহুত উৎসাহ দিয়ে নতুন নতুন ভিডিঅ' বনাই যাবৰ বাবে। আজিলৈ ইমানে। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।